Good morning everyone, welcome back to my channel আৰু আপোনালোক সকলোকে আজি মই ভাবিছোঁ যে এতিয়া মই একচুৱেলি কলেজ যাবলৈ ইউনিভাৰ্চিটি যাবলৈ ওলাইছোঁ মই এতিয়াও কলেজে ওলাই মুখেদি বহুত দেৰি হৈ গৈছে মই ওলাব লাগে এতিয়া ভাবিছোঁ ওলাওঁতে ব্লগটো ষ্টাৰ্ট কৰি লওঁ কাৰণ মই ভাবিছোঁ আজি আপোনালোকক ষ্টুডেণ্ট লাইফৰ এটা অংশ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ এজ এ মেমৰি মোৰ লগতো থাকি যাব মানে মই মাষ্টাৰ্ছ লাইফৰ এটা দিন আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম সো আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু লগতে মই যিমান পাৰোঁ যিহেতু আজি ক্লাছ আছে বেক টু বেক সো মই যিমান পাৰোঁ আপোনালোকক ইউনিভাৰ্চিটিখনো দেখুৱাবলৈ চেষ্টা কৰিম অলপ তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক এতিয়া জোতা চোতা পিন্ধি লওঁ আৰু ওলাই দিওঁ চাওঁ মই আপোনালোকক কিমানখিনি দেখুৱাব পাৰোঁ কাৰণ ক্লাছ থাকিলেতো মই আৰু ভিডিঅ' কৰি থাকিব নোৱাৰিম কাৰণ তাত মই ষ্টুডেণ্ট আৰু মোৰ দায়িত্ব বেলেগ তাত মোৰ কাম বেলেগ তাত আৰু ব্লগিং কৰি থাকিলেতো নহ'ব কিন্তু মাজে মাজে যেতিয়া অফ টাইম থাকিব তেতিয়া মই নিশ্চয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মই এতিয়া জালুকবাৰী আহি পালোঁ আৰু মোৰ লেফ্ট ছাইডে আছে ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰখন এইখন কেতিয়াবা পিছত আপোনালোকক দেখুৱাম কাৰণ এতিয়া মোৰ দেৰি হৈছে জল্দি যাব লাগে আৰু গাড়ীত আহি থাকোঁতে ঘৰৰ পৰা ওলাওঁতেতো ধুনীয়াকৈ ওলাওঁ কিন্তু গাড়ীত আহি থাকোঁতে মোৰ গোটেই মেগীৰ দোকান খুলি গৈছে উপায় নাই আৰু ক্লাছ কৰিব আহিলে এনেকুৱা হ'বই ইমান দূৰ ইউনিভাৰ্চিটি গেটেদি মানে জালুকবাৰীৰ ওচৰ ফালে থকা গেটটোৱেদি মই সোমাই আহিলোঁ আৰু এতিয়া কেম্পাছৰ ভিতৰৰ অলপ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আহি ভৰি বিষাই গ'ল কিন্তু এতিয়াও মই ডিপাৰ্টমেণ্ট গৈ পোৱা নাই আমাৰ ডিপাৰ্টমেণ্ট একেবাৰে শেষৰ ফালে পাম আৰু 5 মিনিটছমান
মই ডিপাৰ্টমেণ্টত সোমাই গ'লোঁ আৰু এতিয়া জলদি গৈ ক্লাছ কৰোঁগৈ আৰু ব্ৰেক টাইমত আপোনালোকক লগ পাম। এতিয়া আমি ঘৰত গৈ আছোঁ, ক্লাছ খতম ফাইনেলি। আৰু এতিয়া কেইটা বাজিছে? টাইম 3টা বাজি গ'ল। মই এতিয়া ঘৰলৈ যাম, মানে জালুকবাৰীলৈ আকৌ খোজকাঢ়ি যাব লাগিব। এইখিনি বহুত বেছি দূৰ ইয়াৰ পৰা, সেইকাৰণে দুজনমান লগৰ লগত গ'লে অকণমান দূৰটো কম নিচিনা লাগে, আদাৰৱাইজ মানে বহুত বেছিয়ে দূৰ লাগে। এতিয়া যামগৈ আৰু। জাষ্ট ঘৰ সোমালোঁ, ড্ৰেছ চেঞ্জ কৰাই নাই। এণ্ড আজি ভিডিঅ'টো ইমানতে সামৰি দিওঁ। আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। মানে মই ভাবোঁ এই ভিডিঅ'টো চাই যিসকলে এতিয়া পঢ়া শেষ কৰিছে, সামৰিছে, তেওঁলোকে হয়তো নিজৰ কলেজীয়া দিনবোৰ মনত পৰিব তেওঁলোকৰ, আৰু তেওঁলোকে চাই খুব ভাল পাব। আৰু ময়ো নিজৰ
ছাত্ৰ জীৱনৰ এটা অংশ হিচাপে ভিডিঅ'টো আজি স্মৃতি হিচাপে মই বনালোঁ আৰু আপোনালোকেও হয়তো চাই পেলাই ৰিলেট কৰিব পাৰিব ভিডিঅ'টোৰ লগত সেইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ কেনেকুৱা লাগিল আপোনালোকৰ অনুভূতিখিনি জনাব কমেণ্ট ছেকশ্যনত সেইখিনিয়ে আৰু লগ পাম এটা নতুন ব্লগৰ সৈতে